আজি আমি কচু শাক বনাওঁ। প্ৰথমতে কচু শাকখিনি সৰু সৰুকৈ কাটি গৰম পানীত অলপমান বইল কৰি ল'ব। তাৰ পাছত কেৰাহীটো গৰম কৰি অলপমান সৰিয়হ তেল দি তাতে অলপ নহৰু খুন্দি তাক গৰম কৰি অলপমান ভাজি দিব। তাৰ পিছত সেই বইল হোৱা কচু শাকখিনি দি দিব। তাতে অলপমান কণবিলাহী দি দিব, খাই বেছি ভাল পাব। তাৰ পিছত তাত অলপমান নিমখ, হালধি, জলকীয়া গুড়ি দি ভালকৈ এনেকৈ লাৰি দিব। যেতিয়া দেখিব শাকখিনি অলপ সিজু হৈ আছে, সিজি আছে, তেতিয়া অলপ তাতে পৰিমাণ অনুসাৰে জালুকৰ গুড়ি ছটিয়াই দি আকৌ তাক ভালকৈ লাৰি দিব। মাজতে আৰু এটা কথা ক'লোঁ গাইজ, নতুন ৰেচিপিৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এয়া চাওক, আমাৰ কণবিলাহীৰ সৈতে কচু শাকৰ ৰেচিপিটো অতি সহজতে তৈয়াৰ হৈ গৈছে। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'টোত আকৌ লগ পাম।